অৰ্ফেন ফাৰ্ষ্ট কিলৰ এক্সপ্লেনেশ্যনলৈ। তো কাহিনী এস্তোনিয়াৰ চাৰ্নে ইনষ্টিটিউটৰ পৰা আৰম্ভ হয়, যিটো আমি অৰ্ফেন মুভিত গম পাইছিলোঁ যে লিনা অৰ্থাৎ এষ্টাৰে ইয়াৰ আগতে ইয়াতে আছিল। তাত এনা নামৰ থেৰাপিষ্ট এজনীয়ে তাইৰ ডিউটিৰ প্ৰথম দিনা যাই গম পায় তাৰে সকলোতকৈ ভাইলেণ্ট পেচেণ্ট লিনা নিজৰ ৰুমৰ পৰা নোহোৱা হৈ আছে। ডক্তৰ ষ্টাফ আদি সকলোৱে তাইক বিচাৰি সিহঁতে এনাক এটা ৰুমত থৈ কয়, লিনাক বিচাৰি নোপোৱালৈকে আপুনি ইয়াতে ছেফ থাকিব। কিন্তু সেই ৰুমতে আছিল লিনা। এনাই যিহেতু লিনাক চিনি নাপায়, তাইক সৰু ছোৱালী বুলি ভাবি তাইৰ লগত কথা পাতিব ধৰে। কিন্তু তাই এনাক মাৰিব ৰেডি হওঁতে সেই সময়তে তাৰে ষ্টাফ আহি পাই তাইক ধৰি পুনৰ তাইৰ ৰুমলৈ লৈ যায়। এনাই ডক্তৰক লিনাৰ বিষয়ে সোধোতে ডক্তৰে কয়, যিজনীক আপুনি সৰু ছোৱালী বুলি ভাবি আছে তাই আচলতে এজনী 31 বছৰীয়া চাইকো তিৰোতা। তাইক চাৰ্নে ইনষ্টিটিউটত লৈ অহাৰ আগতে তাই নিজে সৰু ছোৱালী হৈ থাকি